নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বালাজী ক্লাसेस গোৱালপাৰাৰ আজিৰ এই ভিডিঅ'লৈ আপোনালোক সকলোৰে স্বাগতম ভিডিঅ'টো বিষয়বস্তু ইতিমধ্যে কেপচনত গম পাইছে আজি আমি যি মকৰ সংক্ৰান্তি উৎসৱ বা ভোগালী বিহুৰ আজি দিনটো তাৎপৰ্যৰ বিষয়ে আমি আলোচনা কৰিম তাৰ আগতে সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল আমি সকলোৱে জানো যে আমাৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে পৰিক্ৰমা কৰে মানে অৰ্থাৎ ঘূৰি থাকে কেনেকৈ ডিম্বাকৃতি এক পথেৰে পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে তো আমাৰ এক বছৰত কিমান মাহ থাকে 12টা মাহ থাকে 12টা মাহৰ এনেকুৱা ধৰণৰ বৈশিষ্ট্য আছে যে প্ৰত্যেক মাহৰ পৰিৱৰ্তনৰ লগে লগে পৃথিৱীয়ে এটা বিশেষ ৰাশিৰ প্ৰভাৱ ক্ষেত্ৰৰ মাজেৰে যায় অৰ্থাৎ মাহ পৰিৱৰ্তনৰ লগে লগে ৰাশিৰ পৰিৱৰ্তন হয় এটাৰে 12টা ৰাশি পাৰ কৰে এই এটা ৰাশিৰ পৰা যেতিয়া আন এটা ৰাশিত প্ৰৱেশ কৰে তাকে সংক্ৰমণ বা সংক্ৰান্তি বুলি কোৱা হয় যেনেকৈ সংক্ৰমণটো শব্দটো আমি কোভিডৰ ক্ষেত্ৰত বহুত পালোঁ তো এটা কি হয় এটা ৰাশিৰ পৰা যেতিয়া পৃথিৱীয়ে গৈ আন এটা ৰাশিত সোমায় তাকে সংক্ৰান্তি বুলি কোৱা হয় এই 12টা ৰাশিৰ ভিতৰত মকৰ সংক্ৰান্তি আৰু বহাগত যি আমাৰ বহাগ বিহুৰ যি সংক্ৰান্তি এই দুটা অত্যাধিক প্ৰমুখ এতিয়া কাল গণনাৰ এটা হল সৌৰবৰ্ষ কাল গণনাত কি হয় সৌৰবৰ্ষ মকৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হোৱা বুলি কয় অৰ্থাৎ আজিৰ পৰা এক বছৰ পিছত আকৌ পৃথিৱীয়ে সূৰ্যৰ পৰিক্ৰমা কৰিব হে আমাৰ মতে ভাৰতীয় সংস্কৃতি বা অসমীয়া সংস্কৃতি মতে আজিৰ পৰাহে নতুন বৰ্ষ আৰম্ভ সেইকাৰণে 31 ডিসেম্বৰ পালন কৰাতকৈ আজিহে আমি কিবা যদি নতুন প্ৰাকৃতিকভাৱেও যদি কিছু পৰিৱৰ্তন হয় আজিৰ পৰাহে পৰিৱৰ্তন হয় মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দক্ষিণায়নৰ পৰা উত্তৰায়ণ দিশে গমন কৰে অৰ্থাৎ এটা কি হ'ব সূৰ্যৰ কিৰণ অধিক প্ৰকাশৰ প্ৰভাৱ দিন মানে দিন এতিয়া দীঘল আৰু ৰাতি ছুটি হোৱাৰ আৰম্ভ কৰিব ঠিক আছে নে ইমান আমি ঠাণ্ডা পালো অৰ্থাৎ আমাৰ দিন ছুটি আছিল ৰাতি দীঘল আছিল আজিৰ পৰা কি হ'ব দিনটো দীঘল হ'ব আৰম্ভ কৰিব আৰু ৰাতি ছুটি হ'বলৈ আৰম্ভ কৰিব তো ইয়াক আমাৰ যেনেকৈ ইয়াতে মাঘ বিহু বা ভোগালী বিহু বুলি কোৱা হয় ভাৰতৰ বিভিন্ন স্থানত ইয়াত বিভিন্ন নাম আছে যেনেকৈ দক্ষিণ ভাৰতত পংগল ইয়াতে এই উৎসৱত তিলৰ গুৰুত্ব আছে কাৰণে কিছুমান ঠাইত তিলোৱা সংস্কৃতি বুলি কোৱা হয় সংক্ৰান্তিৰ যি প্ৰথম দিনা তাৰে যজ্ঞ পূৰ্ণাহুতি দিয়া হয় সেইকাৰণে আমি সকলোৱে দেখিছোঁ মেজি সেইকাৰণে মেজি জ্বলোৱা হয় মেজি জ্বলাই তাত তিলৰ পিঠা বা বিভিন্ন পিঠা দি আমি অগ্নিদেৱক সেৱা কৰোঁ সেৱা কৰি যাতে বছৰটো ভালদৰে যায় তাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ পঞ্জাৱত আজি দিনটোকে লোহৰী উৎসৱ পালন কৰা হয় তো আজিৰ দিনত কি হয় পাৰিলে নদীত গা পা ধুই তিল গুৰ খোৱাৰ বিশেষ মহত্ব আছে সেইকাৰণে মহাৰাষ্ট্ৰৰ আজিৰ দিনটোক তিল গুৰ ঘ্যা আনি গড বোলা হয় তিল গুৰ ঘ্যা আনি গড বোলা অৰ্থাৎ মুখত তিল গুৰ লোৱা আৰু মিঠা কথা কোৱা তো আজি যি মেজি জুই আছিল সেই মেজি জুইত আমাৰ মনত বা মুখৰ যিমান আমি তিক্ততা আছে সকলো জ্বলাই দিব লাগে এতিয়া আয়ুৰ্বেদৰ মতেও এই সময়ত তিল আৰু খিচৰি সেৱন কৰাটো অত্যন্ত লাভকাৰী বুলি কৈছে আয়ুৰ্বেদৰ মতে কি কৈছে শৰীৰৰ যি শুকানতা ঠাণ্ডা দিন হ'লে শৰীৰ শুকান হয় এই শুকানতা দূৰ কৰি উষ্ণতা উৎপন্ন বাবে তিলক সৰ্বোত্তম বুলি মানি লোৱা হৈছে সেইকাৰণে আজি তিল আৰু খিচৰি সেৱন মানে খাব লাগে সৌৰবৰ্ষৰ আজি প্ৰথম দিন দক্ষিণায়নৰ সমাপ্তি আৰু উত্তৰায়ণৰ প্ৰাৰম্ভ দিৱস সূৰ্যৰ ধনু ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ সূৰ্য আজি ধনু ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰে সেইকাৰণে মকৰ সংক্ৰান্তি তে অন্ধকাৰময় যি কালৰাত্ৰি লাহে লাহে সমাপ্ত হৈ প্ৰকাশময় কৰা দিনৰ বৃদ্ধি ৰাতি ছুটি দিন দীঘল হ'ব আৰম্ভ কৰিব সূৰ্যৰ যি কিৰণ সেই কিৰণৰ এতিয়া উষ্ণতা বাঢ়িব অৰ্থাৎ মকৰ সংক্ৰান্তি মানে অন্ধকাৰৰ পৰা পোহৰ অজ্ঞানতাৰ পৰা জ্ঞান শীতৰ পৰা গৰম শিথিলতাৰ পৰা ফূৰ্তি ইয়াৰ আগত আমাৰ এলাহ ভাৱ হৈ থাকে সেই এলাহ ভাৱৰ পৰা এতিয়া মুক্তি হ'ম আৰু আমি ফূৰ্তি মানে সকলো কাম ক্ষিপ্ৰতাৰে কৰিম এলাহৰ পৰা চেতনতা হীনতাৰ পৰা শ্ৰেষ্ঠতা
শুভ্ৰতাৰ পৰা গুৰুতা, অৱগুণৰ পৰা গুণ, অকৰ্মণ্যতাৰ পৰা কৰ্মতা, বিপন্নতাৰ পৰা সম্পন্নতাৰ পিনে আগবাঢ়ি যোৱাৰ যি অৰ্থ আছে সেই অৰ্থ এই বিহুৰ আজিৰ পবিত্ৰ দিনৰ পৰাই বহন কৰে। সমাজত আজি যি সমাজ ব্যৱস্থাত মানুহৰ মাজত সমাজ পৰিয়াল সকলোৰে মাজত মিলাপ্ৰীতি নোহোৱা নিচিনা হৈছে, সেই সামাজিক মিলাপ্ৰীতিৰ বৃদ্ধিৰ দৃষ্টিৰেও এই উৎসৱৰ মহত্বপূৰ্ণ। সমাজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বোলা ক্ষুদ্ৰ ক্ষুদ্ৰ তিলৰ নিচিনা, তিলৰ লগত তুলনা কৰিব পাৰি। যেনেকৈ অকল কেৱল তিল আনি আমি যদি মানুহক খাব দিওঁ, খাই সোৱাদ হ'ব নেকি? নহয়। কিন্তু সেই তিলক যদি আমি গুড়ৰ লগত লগ লগাই যেতিয়া তিলৰ লাড়ু বনাম, তেতিয়া তাৰ সুস্বাদু হ'ব। ইয়াৰ এইটোৱে আছে যে আমাৰ সমাজ বহুধা বিভক্ত, মানে বহুত ভাগত বিভক্ত। সমাজ ভাষাৰ নামত বিভক্ত, উপাসনা পদ্ধতিৰ নামত বিভক্ত, খোৱা লোৱা নামত বিভক্ত, সকলো ক্ষেত্ৰতে বিভক্ত। তো সেই সৰু সৰু যি বিভাগত ভাগৱত সমাজ আছে, সেই সৰু সৰু ভাগবিলাকত আমি তিলৰ লগত তুলনা কৰিব পাৰি। আৰু তাক আমাৰ মাজত যি সমন্বয়, সেই সমন্বয় গুৰেৰে বান্ধিলে সমাজৰ মাজত সমতা বাঢ়িব। জ্যোতিষ শাস্ত্ৰত 12টা ৰাশি আছে। এই জ্যোতিষ শাস্ত্ৰ সম্পূৰ্ণ বৈজ্ঞানিক, কিন্তু যেতিয়া ইয়াক এনেকুৱা হ'ল ভাৰতীয় পৰম্পৰাত বা ব্যৱস্থাত, যেতিয়া ইয়াক মানুহে নিজৰ ব্যক্তিগত লাভালাভৰ বাবে ব্যৱহাৰ কৰা হ'ল বা মানে টকা ইনকাম কৰা এক ৰাস্তা হ'ল, তেতিয়াৰ পৰা জ্যোতিষ শাস্ত্ৰত মানুহৰ অলপ বিশ্বাসযোগ্যতা কমিছে। কিন্তু জ্যোতিষ শাস্ত্ৰ অতি বৈজ্ঞানিক আৰু ই ভাৰতীয় মানে সংস্কৃতিৰ এটা বহুত মানে মেৰুদণ্ড সদৃশ, যাক আমি বৰ্তমান আমাৰ নতুন প্ৰজন্মই অৱজ্ঞা কৰি আছে। আমি সাধাৰণতে বাতৰি কাকত বা ক'ৰবাত ৰাশিফল দেখা পাওঁ, 12টা ৰাশি থাকে, কিন্তু ইমান গুৰুত্ব নিদিওঁ, দিয়া নহয়। কিন্তু এই 12 মাহত যেনেকৈ ৰাশিবোৰ যেনেকৈ মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশি, এই প্ৰতি ৰাশিত সূৰ্য এমাহ কাল থাকে। সেই অনুসৰি 12টা সংক্ৰান্তি হয়। এই 12টা ৰাশিৰ ভিতৰত সূৰ্যৰ মকৰ ৰাশিৰ যে প্ৰৱেশ অতি মুহূৰ্তপূৰ্ণ, বা ইয়াৰ মহত্বটো আটাইতকৈ বেছি। মকৰ ৰাশিত প্ৰৱেশৰ সময়ত সূৰ্যৰ গতি দক্ষিণ দিশত থাকে। দক্ষিণ দিশক আমি ভাৰতীয় সংস্কৃতি মানে অশুভ জ্ঞান কৰা হয়। কিয় জ্ঞান কৰা হয়, কি কথা, সেইবিলাক আমি কেতিয়াবা পিছত আপোনালোকে ৰিকুৱেষ্ট কৰিলে বনাম। মান্যতা অনুসৰি দক্ষিণ দিশত মানে অশুভ, মান্যতা দক্ষিণ দিশ অশুভ। সেইকাৰণে উত্তৰ দিশত সূৰ্য যেতিয়া মকৰ সংক্ৰান্তিত প্ৰৱেশত কি হয়, দক্ষিণ দিশৰ ইয়াৰ গতিৰ মানে শেষ হয়। ইয়াৰ পিছত ই উত্তৰ দিশে গতি কৰে। সেয়ে সূৰ্যৰ উত্তৰ দিশে গতি কৰোঁতে উত্তৰায়ণ বুলি কোৱা হয়। আমি অলপ আগতে কৈ আহিলোঁ যে উত্তৰায়ণ, এই উত্তৰায়ণৰ স্থিতি তেতিয়ালৈকে থাকে যেতিয়ালৈকে ই কৰ্কট ৰাশিত প্ৰৱেশ নকৰে। মনত ৰাখিবা, এইবিলাক আজিৰ দিনত শুনিলে মানে কোনো ধৰণৰ গুৰুত্ব নথকা যেন লাগে, কিন্তু বহুত গুৰুত্ব আছে। তো এই কথাবিলাক আমাৰ ঋষিমুনিসকলে জ্যোতিষশাস্ত্ৰৰ যোগেদি আজিৰ পৰা হাজাৰ হাজাৰ বছৰৰ আগতেই কৈ থৈছিল। ইয়াৰ কোনো বৈজ্ঞানিক দৃষ্টিভংগী নাই বুলি মনাটো সম্পূৰ্ণৰূপে এটা ভুল ধাৰণা। মকৰ সংক্ৰান্তি হ'ল পৰিৱৰ্তনৰ দিৱস। পৰিৱৰ্তনেই সৃষ্টিৰ নিয়ম, পৰিৱৰ্তন হ'বই, পৰিৱৰ্তনে অনিবাৰ্য। পৰিৱৰ্তন লক্ষণীয়, পৰিৱৰ্তনৰ দিশ কেনে আমাৰ যি স্বভাৱ চৰিত্ৰ বা আমি যি পঢ়া শুনাৰ ক্ষেত্ৰতো যদি আমি ভাল কৰি পঢ়া শুনা কৰা নাই, পঢ়িবলৈ যাওঁতে আমাৰ কিছুমান বদ অভ্যাস যেনে মোবাইল চোৱা বা গেম খেলা এনেকুৱা ধৰণৰ যদি থাকে, সেইবিলাক পৰিৱৰ্তন বা সেইবিলাক স্বভাৱ বাদ দিয়াত আজি এটা উত্তম দিন। কাৰণ পৰিৱৰ্তনেই সমাজত আৱশ্যক বা নিজৰ ক্ষেত্ৰতো আৱশ্যক। প্ৰত্যেক পৰিৱৰ্তনেই কিন্তু আমি স্বাগতৰ যোগ্য নহয় বুলি কয়, মানে প্ৰত্যেক পৰিৱৰ্তনেই যে ভাল সেনেকুৱাও নহয়, কিন্তু পৰিৱৰ্তন জীৱনত থাকিবই। তো যি পৰিৱৰ্তনে জীৱনত ভাল বা জীৱনক ভাল দিশত লৈ যাব, তেনে পৰিৱৰ্তন।
তেনে পৰিৱৰ্তন হোৱাটোৱে আৱশ্যকীয় তো সেই পৰিৱৰ্তন আমি আজি মকৰ সংক্ৰান্তিৰ পৰাই যদি হয় অতি উত্তম সকলোৰ কাৰণে ভাল এতিয়া আহোঁ আমি আমাৰ ভিডিঅ'টোৰ যি শেষৰ পৰ্যায়লৈ যি পৰিৱৰ্তনৰ কথা ব্যক্তিগত পৰিৱৰ্তন হ'ব ব্যক্তিগত পৰিৱৰ্তন হ'লে ঘৰ এখনৰ পৰিৱৰ্তন হয় ঘৰৰ পৰিৱৰ্তন হ'লে সমাজৰ পৰিৱৰ্তন হয় আৰু সমাজৰ পৰিৱৰ্তন হ'লেহে দেশৰ পৰিৱৰ্তন হয় তো এই পৰিৱৰ্তন এখন যেতিয়া সমাজ বা এখন ৰাষ্ট্ৰৰ যেতিয়া পৰিৱৰ্তন হয় তাৰ বিভিন্ন উপায় বা বিভিন্ন ধৰণৰ কিছুমান শক্তিৰ প্ৰভাৱত এই ফলতহে পৰিৱৰ্তনবিলাক হৈছিল সকলোৱে নিজৰ সমাজ সংস্কৃতিৰ কথা চিন্তা কৰিব লাগে ভাৰতীয় সংস্কৃতিৰ কথা চিন্তা কৰিব লাগে এতিয়া তোমালোকে হয়তো 9-10ত পঢ়ি আছা এতিয়া এইবিলাক হয়তো তোমালোকৰ কাৰণে বুজি নাপাব পাৰা কিন্তু যি ভাৰতীয় দৰ্শন সেই ভাৰতীয় দৰ্শনৰ কথা তোমালোকে অলপ অধ্যয়ন কৰিব লাগে কাৰণ এই ভাৰত বিশ্বগুৰু আছিল আৰু এতিয়া ভাৰত আকৌ বিশ্বগুৰুৰ দিশে গৈ আছে তো সমগ্ৰ বিশ্বত মানে সমগ্ৰ মানৱ জাতি আৰু সকলোৱে যদি সুখী শান্তিতে থাকিব বিচাৰে তেতিয়াহ'লে ভাৰতক আকৌ বিশ্বগুৰুৰ আসনত লৈ যাব লাগিব আৰু তাৰ বাবে আজি আমি সংকল্পবদ্ধ হওঁ যে এই মকৰ সংক্ৰান্তিৰ পৰাই আমি যাতে সংকল্পবদ্ধ হওঁ কিয়নো কথা আছে ভাৰতেতো গোটেই বিশ্বক নিজৰ বুলি ভাবেই বসুধৈৱ কুটুম্বকম বুলি কয় গোটেই বিশ্বৰ মানুহে আমাৰ কুটুম্ব আৰু আমি সকলোৰে সুখ শান্তিৰ কথা চিন্তা কৰোঁ সেইকাৰণে কয় সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ কেৱল ভাৰতীয় সংস্কৃতিৰ যিসকল বিচাৰ বা ভাৰতীয় সংস্কৃতিয়েহে বা ভাৰতীয়সকলেহে গোটেই বিশ্বৰ সুখ শান্তি হোৱাটো বিচাৰে সেই বহুত দীঘলীয়া নকৰোঁ সকলোকে আকৌ আজিৰ মাঘ বিহুৰ শুভেচ্ছা থাকিল সকলো যি আমাৰ নিগেটিভ ঋণাত্মক শক্তি আছে যেনেকৈ এলাহ মোবাইলত সময় নষ্ট কৰা অযথা সময় নষ্ট কৰা সকলোবিলাক বাদ দি আমি পৰীক্ষা আহিল পৰীক্ষাৰ বাবে খুব মন দি পঢ়িম পৰীক্ষা ভাল কৰি দিম দিয়াৰ পিছত নিজৰ যি লক্ষ্যপথত গতি কৰিম এইখিনি কৈয়ে মই আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব পাৰে কমেণ্টটো দিব পাৰে লগতে এটা কথা অহা এই আগন্তুক 2023ৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি আছে তাৰ বাবে মই কিছু বিশেষ ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহি আছোঁ চেনেলটোৰ লগত জড়িত হৈ থাকিব আটাইখিনি কথা গম পাব